পদপথত ভাতৰ দোকান দি স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে পৰিণীতাই। পঢ়া শুনাৰ সমান্তৰালকৈ চলাই গৈছে জীৱন সংগ্ৰাম। সমাজে কৈ থাকিব আমি কাম কৰি যাম, সমাজে তো কৈ থাকিব আমি কৰি থাকিম, এটোৱে আৰু। সমাজে ভালো ক'ব বেয়াও ক'ব, সমাজে ভালো ক'ব বেয়াও ক'ব, সমাজৰ কথা শুনিব নালাগে আৰু। মাকে ফুটপাথত দোকান দিছে, জীয়েককো লৈ আহিছে। কেনেকুৱা কয় মাকে ফুটপাথত দোকান দিছে, জীয়েককো লৈ আহিছে। পৰিণীতাই এইদৰে পদপথত ভাতৰ দোকান আৰম্ভ কৰাৰ পাছত সমাজৰ পৰা শুনিবলৈ পাইছিল বহু ঋণাত্মক কথা, কিন্তু সকলোবিলাক আওকাণ কৰি কৰ্ম কৰি গৈছে পৰিণীতাই। ভাতৰ উদে 7 মাহ হ'ল আৰু সহায় ঘৰত কৰি দিয়ে, মা দাদাই কৰি দিয়ে সহায়। ভাত দাদাও ৰান্ধে মাও ৰান্ধে, দুজনে মিলি কেনে ৰান্ধে। ইয়াতে দাদাৰ লগৰ এজন আছে, দাদাৰ লগৰজন আৰু মই ইয়াতে বেচো। কৰিব লাগে কাম আৰু, সৰু বৰ নাই, লাজ কৰিব নালাগে, ওলাই আহিব লাগে আৰু কাম। সমাজে তো কৈ থাকিব আমি কৰি থাকিম, এটোৱে আৰু। সমাজে ভালো ক'ব বেয়াও ক'ব, সমাজৰ কথা শুনিব নালাগে আৰু। বেয়াও লাগে আৰু কি ক'ম আৰু, মানুহ ক'বয়ে, কোৱা মানুহ মানে বেলেগে নকয়, নিজৰ মানুহে কয় আৰু। বেলেগ মানুহ নকয়, নিজৰে কয়। কেনেকুৱা কয় মাকে ফুটপাথত দোকান দিছে, জীয়েককো লৈ আহিছে। সৰুতে দেউতাকক হেৰুৱাব লগা হয় পৰিণীতাই। মাতৃ এখন সৰু দোকানেৰে পৰিণীতা আৰু তেওঁৰ ভাতৃক পঢ়াই শুনাই ডাঙৰ কৰিছে। মাতৃক কিছু সহায় কৰাৰ মানসেৰে পৰিণীতা আৰু তেওঁৰ ভাতৃয়ে ভঙাগড়ত আৰম্ভ কৰে এই ভাতৰ দোকানখন। দেউতা মই ক্লাছ 3 থাকোঁতে নাই, আমাৰ লগত নাই আৰু। মায়ে বহুত কষ্ট কৰি কিনে আমাক এইখিনিলৈকে পঢ়া শুনা কৰিছে। তো মাক যদি অকণমান সহায় কৰিব পাৰোঁ নিজৰে ভাল লাগে, তো সেইকাৰণে মাক অলপ সহায় কৰি দি আছোঁ আৰু। মাক যদি সহায় কৰি দিওঁ, ফুটপাথনো কি ন, এনেকৈ অলপ মাৰে সহায় হ'ব, মানুহটো আমাক চাই থকা নাই। SB দেউৰা মহাবিদ্যালয়ৰ স্নাতক ডিগ্ৰীৰ ছাত্ৰী পৰিণীতা কলিতা। ভৱিষ্যতে এগৰাকী সফল ব্যৱসায়ী হোৱাৰ সপোন পুহি ৰাখিছে পৰিণীতাই। নাম শ্ৰী পৰিণীতা কলিতা। মই থাকোঁ খ্ৰীষ্টানবস্তি উদয়চলত। মোৰ ঘৰত আছে মা দাদা মই, আৰু মই পঢ়ি আছোঁ SB দেউৰা মহাবিদ্যালয়। ভৱিষ্যতে মানে মাৰ এটা সপোন আছিল যে মাৰ এখন ডাঙৰ এখন বিজনেছ কৰিব মন আছে, ডাঙৰ এখন দোকান লৈ। তো মাৰ লগতে মোৰো এইটো সপোন হৈ গ'ল যে মাক মই নিজে এখন দোকান খুলি দিয়া সপোন আছে আৰু, ডাঙৰ অকণমান বিজনেছ এটা কৰাই দিম বুলি ভাবিছোঁ আৰু। পৰিণীতাৰ দোকানত আপুনি পাব 50 টকাত নিৰামিষ ভাত, 80 টকাত মাছ ভাত আৰু 100 টকাত মাংস ভাত। পৰিণীতাই ৰাতিপুৱা 10 বজাত ওলাই আহি আবেলি 3-4 বজালৈ থাকে নিজৰ দোকানত। নিৰামিষ ভাত 50 টকা, মাছ ভাত 80 টকা আৰু মাংস ভাত 100 টকা। ৰাতিপুৱা আমি 10টা বাজে আৰু 10টা বজাত আহিও আৰু 3:30 মানত খতম হৈ যায়। কাম কৰি ভালো লাগিছে, বহুত কষ্টও হয়। নিউজ ডেস্ক, আমাৰ অসম।